পুনৰকল স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম এই ভিডিঅ'ত। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাব আৰু এইসমূহ হয়তো যিকোনো পৰীক্ষাৰ কাৰণে বা অসমটেট 2021 কাৰণেও প্ৰয়োজনীয় হ'ব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে শংকৰদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যনসমূহ বৰদোৱা, নাৰায়ণপুৰ, কোচবিহাৰ, বেলগুৰিত। এতিয়া ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বৰদোৱাত। নগাঁও জিলাৰ বৰদোৱাত শংকৰদেৱৰ জন্মগ্ৰহণ কৰিছিল। ইয়াৰ পিছত আমি আহিম দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো আছে শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? অপশ্যনসমূহ 1454 খ্ৰীষ্টাব্দত, 1455 খ্ৰীষ্টাব্দত, 1449 খ্ৰীষ্টাব্দত, 1430 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1449 খ্ৰীষ্টাব্দত শংকৰদেৱে জন্ম লাভ কৰিছিল। 3 নম্বৰ প্ৰশ্ন হৈছে শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখনৰ নাম কি? অপশ্যনসমূহ চিহ্নযাত্ৰা, ৰুক্মিণী হৰণ, কালীয় দমন, পাৰিজাত হৰণ। ইয়াৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাচিব লাগে। এতিয়া শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখন চিহ্নযাত্ৰা। এখন তেওঁ প্ৰথম তীৰ্থভ্ৰমণৰ পৰা আহি কৰিছিল। এতিয়া 4 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখন কি? পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, পত্নীপ্ৰসাদ, ৰামবিজয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখন হ'ল পাৰিজাত হৰণ। এইটো হ'ব শুদ্ধ উত্তৰ। শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখন পাৰিজাত হৰণ। কুৱেশ্যন নম্বৰ 5 শংকৰদেৱৰ সংস্কৃত ভাষাত লিখা একমাত্ৰ কাব্যখন কি? অপশ্যনসমূহ কুৰুক্ষেত্ৰ, অমৃতমথন, হৰিচন্দ্ৰ উপাখ্যান, বলিচলন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তেওঁৰ একমাত্ৰ সংস্কৃত ভাষাত লিখা গ্ৰন্থখন হৈছে হৰিচন্দ্ৰ উপাখ্যান। বন্ধুসকল এইটো মনত ৰাখিব যে সংস্কৃত ভাষাত লিখা একমাত্ৰ তেওঁৰ পুথি। কুৱেশ্যন নম্বৰ 6 শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? অপশ্যনসমূহ মায়াৱতী, সূৰ্যৱতী, মেনকা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল সূৰ্যৱতী। সূৰ্যৱতীৰ মৃত্যুৰ পিছত তেওঁ দ্বিতীয় বিবাহো কৰাইছিল। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 7লৈ। মন মেৰি চৰণেহি লাগু বৰগীতটি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ এনেধৰণৰ শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী আৰু ভট্টদেৱ। হয়, আপোনালোকে ধৰিব পাৰিছে শুদ্ধ উত্তৰটো হ'ব তেখেতে শংকৰদেৱে ৰচনা কৰিছিল মন মেৰি চৰণেহি লাগু। এইটো আছিল শংকৰদেৱৰ প্ৰথম বৰগীত। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ চেনেলটি। এতিয়া আগবাঢ়িছে পৰৱৰ্তী কুৱেশ্যনলৈ। শংকৰদেৱে জন্মগ্ৰহণ কৰা বংশটো কি আছিল? অপশ্যনসমূহ হ'ল কোচ বংশ, বাৰভূঞা বংশ, আহোম আৰু এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব বাৰভূঞা বংশত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ 9 নম্বৰ প্ৰশ্ন। শংকৰদেৱৰ শেষ বয়সত ৰচনা কৰা নাটখন কি আছিল? অপশ্যনসমূহ এনেধৰণৰ ৰামবিজয়, ৰুক্মিণী হৰণ, কালীয় দমন আৰু ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰ হ'ব ৰামবিজয়। ৰামবিজয়খন আছিল শেষ বয়সৰ ৰচনা। নেক্সট কুৱেশ্যন বৰগীতক কোনে নবল নম্বৰ্ছ বুলি কৈছিল? অপশ্যনসমূহ বাণীকান্ত কাকতি, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাণীকান্ত কাকতিদেৱে কৈছিল যে বৰগীতক নবল নাম্বাৰ বুলি। পৰৱৰ্তী কুৱেশ্যন বৰগীতসমূহ কি ভাষাত লিখা আছিল? সংস্কৃত, ব্ৰজাৱলী, অসমীয়া, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব বৰগীতসমূহ ব্ৰজাৱলী ভাষাত শংকৰদেৱে লিখিছিল। এতিয়া নেক্সট কুৱেশ্যন কি আছে? কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ মাধৱদেৱ, শংকৰদেৱ, ভট্টদেৱ, দামোদৰদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কীৰ্তন ঘোষা ৰচনা কৰিছিল শংকৰদেৱে। কুৱেশ্যন নম্বৰ 13 শংকৰদেৱৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোনখন গ্ৰন্থক কোৱা হয়? অপশ্যন ক গুণমালা, খ কীৰ্তন, গ হৰিচন্দ্ৰ উপাখ্যান, খ ওপৰৰ এটাও নহয়। শংকৰদেৱৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোৱা হয় কীৰ্তনক। শুদ্ধ উত্তৰ হ'ব কীৰ্তন। নেক্সট কুৱেশ্যন 14 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল? অপশ্যন ক চন্দ্ৰকুমাৰ আগৰৱালা, নৱকান্ত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ ভিতৰত হ'ব শুদ্ধ উত্তৰটো লক্ষ্মীনাথ বেজবৰুৱাই শংকৰ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কৈছিল। এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে। 15 নম্বৰ কুৱেশ্যন শংকৰদেৱে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? চিলাৰায়, নৰনাৰায়ণ, বিক্ৰমাদিত্য, ওপৰৰ এজনো নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব তেওঁ মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন নম্বৰ 17 শংকৰদেৱৰ শিক্ষাগুৰু আছিল? অপশ্যনসমূহ অনন্ত কন্দলী, হেম সৰস্বতী, মহেন্দ্ৰ কন্দলী, ৰমানন্দ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম আছিল মহেন্দ্ৰ কন্দলী। অৰ্থাৎ তেওঁৰ তলত তেওঁ প্ৰথম শিক্ষা আৰম্ভ কৰিছিল। কুৱেশ্যন 17 নিমি ৰজা আৰু নজন সিদ্ধৰ কথোপকথনৰ ওপৰত ৰচিত কাব্যখন হ'ল সোণালী পতন, নিমি নৱহিত সংবাদ, ভক্তি ৰত্নাকৰ, ভক্তিৰ প্ৰদীপ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব নিমি নৱহিত সংবাদ। অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলি কাক কোৱা হয়? অপশ্যনসমূহ হ'ল ক মাধৱদেৱ, শংকৰদেৱ, চৈতন্যদেৱ, ওপৰৰ এটাও নহয়। ইয়াতে শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলি ক'লে আমি পাওঁ শংকৰদেৱক। শংকৰদেৱে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 19 শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? ক 1590 খ্ৰীষ্টাব্দত, 1564 খ্ৰীষ্টাব্দত, 1555 খ্ৰীষ্টাব্দত আৰু খ 1568 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ হ'ব 1568 খ্ৰীষ্টাব্দত শংকৰদেৱৰ মৃত্যু।
শংকৰদেৱৰ সংলাপবিহীন নাটখন আছিল পাৰিজাত হৰণ পত্নীপ্ৰসাদ চিহ্নযাত্ৰা ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ চিহ্নযাত্ৰা আছিল তেখেতৰ সংলাপবিহীন নাটক আৰু এইখন তেওঁ আছিল প্ৰথম ৰচনা। নেক্সট কুৱেশ্যন তলৰ কোনখন শংকৰদেৱৰ সৃষ্টি নহয়? অপশ্যন ক নামঘোষা, কীৰ্তনঘোষা, গুণমালা, ক আৰু খ দুয়োটাই শুদ্ধ। ইয়াত শুদ্ধ উত্তৰটো হ'ব নামঘোষাখন শংকৰদেৱৰ সৃষ্টি নহয়। এইখন সৃষ্টি কৰিছিল মহাপুৰুষ মাধৱদেৱে। গতিকে নামঘোষা হ'ল মাধৱদেৱৰ ৰচনা আৰু ইয়াত হাজাৰী ঘোষা বুলিও এই নামঘোষাখনক জনা যায়। কুৱেশ্যন নম্বৰ 22 উত্তৰাখণ্ড ৰামায়ণ হ'ল দেশৰ অনুবাদমূলক ৰচনা। ভট্টদেৱ, মাধৱদেৱ, শংকৰদেৱ ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰটো হ'ব উত্তৰাখণ্ড ৰামায়ণ হ'ল শংকৰদেৱৰ এখন অনুবাদমূলক ৰচনা। শংকৰদেৱে এইখন অনুবাদ কৰিছিল। এবাৰ আহিছোঁ প্ৰশ্ন 23 লৈ। পাৰিজাত হৰণ নাটখনৰ মূল হ'ল ডেছ। ক ভাগৱত পুৰাণ আৰু হৰিবংশ, খ বামন পুৰাণ, গ হৰিবংশ, ক আৰু খ দুয়োটাই শুদ্ধ। শুদ্ধ উত্তৰটো হ'ব ইয়াত ক ভাগৱত পুৰাণ আৰু হৰিবংশ। নেক্সট কুৱেশ্যন 23 শংকৰদেৱে ৰচনা কৰা নাটৰ সংখ্যা কিমান আছিল? ক অপশ্যন 6খন, খ 7খন, গ 9খন, খ 8খন। ইয়াত শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱৰ মুঠ নাটৰ সংখ্যা আছিল 6খন। বন্ধুসকল এইখিনি আছিল শংকৰদেৱৰ ওপৰত প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'ৰ কিছু প্ৰশ্ন উত্তৰ আৰু এইখিনি আপোনালোকে চাব পাৰে ভালকৈ। অসমটেট 2025 বাবে হয়তো প্ৰয়োজনীয় হ'ব পাৰে আৰু ভিডিঅ'টি আপোনালোকে শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে।